মাননীয় অধ্যক্ষ মহোদয়, আজি যেতিয়া সন্মানীয় চৰকাৰী পক্ষৰ এগৰাকী সদস্যই হাৰ্ট অফ জুবিন গাৰ্গৰ গীতটো ভুলদৰে উচ্চাৰণ কৰি থৈ গ'ল, তেতিয়াই দৰাচলতে বুজি উঠিলো যে সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলৰ অসমৰ জাতীয়তাবাদী আদৰ্শটোৰ প্ৰতি দায়বদ্ধতা কিমান। মাননীয় অধ্যক্ষ মহোদয়, এইখন অসমৰে কাৰ্বি আংলঙত যেতিয়া ৩ লাখ হেক্টৰতকৈ অধিক বিঘাৰ ভূমি অবৈধভাৱে দখল কৰা হয়, তেতিয়াই দৰাচলতে খিলঞ্জীয়া লোকসকলৰ ভূমিৰ অধিকাৰৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয় আৰু তেতিয়াই দৰাচলতে অসমত সামাজিক ন্যায়ৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হয়। নমস্কাৰ মাননীয় অধ্যক্ষ মহোদয় আৰু মহামান্য সদন। মাননীয় অধ্যক্ষ মহোদয়, ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ নীতিয়ে কেনেদৰে অসমত সম্পূৰ্ণৰূপে সামাজিক ন্যায়ৰ প্ৰতিষ্ঠা কৰিব পাৰে সেই বিষয়ে জনাৰ পূৰ্বেই সামাজিক ন্যায়নো দৰাচলতে এখন সমাজত কেনেদৰে প্ৰতিষ্ঠা কৰিব পৰা যায় সেই বিষয়ে কিন্তু আজি সন্মানীয় চৰকাৰী পক্ষৰ দলপতিগৰাকীয়ে এবাৰলৈ হলেও স্পষ্ট কৰি দিয়াৰ প্ৰয়োজনীয়তা আছিলে। মাননীয় অধ্যক্ষ মহোদয়, জন ৰলছৰ সামাজিক ন্যায়বাদৰ তত্ত্ব অনুসৰি এখন সমাজত সামাজিক ন্যায় তেতিয়াহে প্ৰতিষ্ঠা কৰিব পৰা যাব যেতিয়া সেই সমাজখনৰ প্ৰত্যেকটো সম্প্ৰদায়ৰ লোকৰ অধিকাৰ আৰু ন্যায় ভিত্তিক ক্ষমতা নিশ্চিত হ'ব। তেনে প্ৰেক্ষাপটতে আজি সন্মানীয় চৰকাৰী পক্ষৰ সদস্যসকলে স্পষ্ট কৰাৰ প্ৰয়োজনীয়তা আছিলে যে ৬ জনগোষ্ঠীক যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হয়, তেন্তে অসমত যিসকল ইতিমধ্যেই জনজাতীয় লোক আছে, যেনে বড়ো, ৰাভা, তিৱা আদি লোকসকল, সেই লোকসকলৰ অৰ্থনৈতিক ৰাজনৈতিক অধিকাৰ আৰু প্ৰতিনিধিত্ব কেনেদৰে নিশ্চিত কৰিব পৰা যাব। তেওঁলোকে আজি স্পষ্ট কৰাৰ প্ৰয়োজনীয়তা আছিলে যে ৬ জনগোষ্ঠীক যদি জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হয়, তেন্তে সেই একেই ৬টা জনগোষ্ঠীৰ ভিতৰত থকা উপকূটসমূহৰ সামাজিকভাৱে পিছ পৰি থকা উপকূটসমূহৰ ন্যায় ভিত্তিক ক্ষমতা কেনেদৰে নিশ্চিত কৰিব পৰা যাব। কিন্তু এই সকলোবোৰ বিষয় উপেক্ষা কৰি তেওঁলোকে কেৱল আৰু কেৱল মাত্ৰ ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হ'ব আৰু ই অসমত সামাজিক ন্যায়ৰ প্ৰতিষ্ঠা কৰিব, এই দুয়োটা বিষয়কে অতিৰঞ্জিত কৰাৰ ধাৰণাটোতে সীমাবদ্ধ থাকিলে। মাননীয় অধ্যক্ষ মহোদয়, সংবিধানৰ ৩৪২ নং অনুচ্ছেদৰ কথা কৈ গাখীৰত নিমখ ঢালি গাখীৰখিনি আকৌ কিয় নিমখীয়া বুলি প্ৰশ্ন কৰা সন্মানীয় চৰকাৰী পক্ষৰ সদস্যজনক স্পষ্ট কৰি দিবলৈ পালে ভাল পাম যে সেই একেই সংবিধানৰ ৩৪২ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে কোনো এটা জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব পাৰে, কিন্তু তেখেতে তেতিয়াহে সেই জনগোষ্ঠীটোক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰিব পাৰিব যেতিয়া সেই জনগোষ্ঠীটোৰ বৈশিষ্ট্য আৰু সংবিধানৰ ৩৪২ নং অনুচ্ছেদত থকা বৈশিষ্ট্যৰ মাজত সাদৃশ্যতা থাকিব। কিন্তু অসমৰ ৬ জনগোষ্ঠীৰ বৈশিষ্ট্য আৰু সেই সংবিধানৰ বৈশিষ্ট্যৰ মাজত বহু ক্ষেত্ৰলৈকে সাদৃশ্যতা দেখিবলৈ পোৱা নাযায় আৰু এই সাদৃশ্যতা নথকা বিষয়টোক যদি উপেক্ষা কৰি ৬ জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা হয়, তেন্তে সমগ্ৰ বিষয়টো আইনগতভাৱে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে আৰু সমগ্ৰ বিষয়টো উচ্চতম ন্যায়ালয়ৰ দুৱাৰদলিত বহু বছৰ